শ্ৰদ্ধালিলে আজি খুব ভাল লাগিলে। তাৰপৰা ভণ্টি মানে আহিলে, তাৰপৰা ভণ্টি ক'লে বোলে দিব যাবলৈ হয় বাৰু, সেইবোৰ নকওঁ ইমানখিনি। খালি আপোনালোকে মই নোকোৱা আগতে কৈছোঁ ছাবস্ক্ৰাইব আৰু লাইক এই দুটা বস্তু কৰিব খালি দেই, একদম ৰাখাব। প্ৰবীণ তামুলী তেতিয়াহে জীয়াই থাকিব, নহ'লে জীয়াই থাকিব নোৱাৰে তাৰমানে। এই কথাকেইটা ছাবস্ক্ৰাইব আৰু লাইক আৰু ঘণ্টাটো এইকেইটা খালি পাহৰি থাকিব। মই এটা কথা কৈছোঁ, কিছুমান ডাইলেক্ট ক'ব লৈছোঁ। অঁ হেল্ল' খাগৰিকা নহয় নহয় নহয়, খং তোমাৰো আছে মোৰো আছে, মোৰো খং আছে। মইতো ইনকম কৰি খং কৰোঁ, তুমিতো কি এনেই ভিতৰত থাকি খং কৰিলে এইটো কামত দিয়ে যায়। সেইখিনি চিলিণ্ডাৰ, সেইখিনি মোটা চৰিয়া, সেইডোখৰত বিচনা, মই কিহত দুখী? কোনটো লাইনত মই দুখীনো? মই তেতিয়াই কৈছিলোঁ যে কোৱালিফিকেশ্যন মোৰ 0 আৰু মই টকা পইচাত 0, দেউতা সম্পত্তি মোৰ নাই। আকৌ তাত তেতিয়াহ'লে এইকাৰণে তোমালোকে মোক ঠগিছা, একো নাই একো নাই, মোৰ জন্মগত এটা চকু ভগৱানে ঠগি থৈছে। তুমি থকাটো মই চিন্তাই নাই, মোৰ ভগৱানেই মোৰ লগত বেয়া। তোমালোক বেয়া হোৱাটো মই এইটো কোনো কথা নাই, তোমালোক আছেই, কোনোবাই চাব কোনোবাই নাচায় তোমালোকক, হ'লতো। হয় খাগৰিকা, তোমালোকৰ জীৱনটো আছেই, মই ডাইগিলি কৰি দিলোঁ, ভাগিলে চেচ। অঁ ছোৱালীও তেনেকৈ চেকা লাগিলে চেচ, আঁচি ভাগিলে চেচ। অন্তৰত জুই লগা কথা নক'বা, তামুলীক নক'বা, বেলেগক ক'বা, বেলেগক কৈ থাকিবা দেই। টকা পইচা ঘটি লোৱা বস্তু ঘটি ল'ম, একে ৰাতিৰ ভিতৰত ঘটিম, হ'লতো। কেলৈ কৈছোঁ হিমন্ত দা ভাল মোৰ লগত, খালি মই ধনী হ'বলৈ ইচ্ছা কৰা নাই। কিন্তু তথাপিতো খাগৰিকা, সুস্মিতা আৰু খাগৰিকা তোমালোকক দুজনীক নিজৰ একদম গাৰ্লফ্ৰেণ্ড হিচাপে ভাবি আছোঁ, এতিয়াও ভাবি আছোঁ দেই। তোমালোকে লাট মাৰি থকা হয়, একো নহয়। মাছেনো কিমান পানী পেলাই খাটিব, শুকালেতো এনেও জালত ধা পৰিব। দেখা যাব সুস্মিতাক আৰু খাগৰিকা তোমালোকক কোন মাইকেলাৰ প্ৰেমত পেলাই জালত পেলাব পাৰে। হাঁহি উঠে তোমালোকৰ দেউতা আমাৰ কথা মই শুনি। চাকৰি কি কৰিছা? মই নুসুধিলোঁ আৰু তোমালোকে কি কৰি আছা বুলি। তোমালোকৰ দেউতা এটা সাধাৰণ এটা চাকৰি, কিমান এটা বছৰৰ কাৰণে থাকোঁ, তোমালোকৰ দেউতা পেঞ্চনো নাপায়। মোৰ ফৌফতি নাই, মোৰ টকা বাৰী, মোৰ টকা পইচা নাই, মাতিবে, কিন্তু হ'লেও তামুলীদাৰ মুখখন আছে। এইবোৰ বাট গছত কল পকিলে ভাগ্য বলেহে খাব পাৰে, কিন্তু সৰফাল চৰাই খায়। ছোৱালীও ভাগ্য বলেহে পতা। তুমি যে মোক পাইছা এইটো কাৰণেই ক'ব পাৰিবা যে প্ৰবীণদাৰ দুৰ্বল আৰু চকুৰ দুৰ্বল। এইটো লগাই ল'ম তোমাৰ বাহিবি, মই কাইলৈ তোমাক আনিম, আজি মই লগাই ল'ম দেই। 23 লাখ হ'লেও লগাই ল'ম। ডাক্তৰবিলাক এটাকেইজনেই ভাল, ৰঞ্জিত ভাল, নাৰায়ণ বুলিলেও ভাল, চকুৰ চিকিৎসালয়ৰ। তাৰপৰা নেতাইল বুলি এজন আছে, তেখেতো ভাল। মোৰ লগত ভালেমানকেইজন ভাল, আটাইকেইজনেই কৈছে তাৰমানে এইটো টাইমত লগাই দিম। খালি মনে কিন্তু জন্মগত নাহিলে কাটিবলৈ ইচ্ছা কৰা নাই। হ'ব এইবিলাক বাদ দিয়া, এনেই ধেমালি কৰিছোঁ। মানে হেৰি কি হ'ল কথা কেলৈ এইবিলাক কৰানো? মোৰ লগত এবেলা, বেলেগ এজনৰ লগত এবেলা, এইবিলাক লাভ নামাৰিবা। গাড়ী ফচিলে মানে বুজিছে নাই, গাড়ী যেতিয়া ফচি যায় তেতিয়া মানে জেক দি তুলিব লাগে। প্ৰেমত ফচিলে মনটো বেয়া লাগে, দুখ লাগে। এই কথাখিনি মই একদম মানে মৰি যাম, কিন্তু যে মৰিলে আকৌ জানি ল'বা, আকৌ কোনো সুখে তোমালোকৰ দেউতা মা বংশ পাৰিলে কোনো ভালকৈ ভাত এসাঁজ খাব নোৱাৰিব। অঁ জুই, মোৰ হোমৰ জুই নজ্বলাওঁ, মোৰ চিতা জুই। তোমালোকৰ ঘৰত হিমৰ জুই, মোৰ চিতাৰ জুই। এই কথাটো তুমি একদম পূৰা টনকৈ মই তিনিবাৰ কৈছোঁ দেই, হোমৰ আৰু চিতা। অৱশ্যে নজ্বলে আৰু নমৰো, জমকো সোধাই নিম। হয় কাগৰিকা, জ্বলা পকা নিদিবা, বেয়া নাপাবা, অন্ত খুলি কৈছোঁ। ৰসগোল্লাত ৰসা দি ৰাখিম, জোল ভাগে, গোটা ভাগে। তুমি কিয় এনেকুৱা বুজিবা? মাছৰ কাঁইটডোখৰ বাচি দিয়া ল'ৰা এতিয়ালৈকে নাই নেকি? তোমাৰ চৰ্দি লাগিছিলে, খেকা হৈছিলে, হয় ন? ৰাতিয়ে লৈ গৈছিল নি বাৰু 1টা বজাত? কোনোবা মাইকেলাই 1টা বজাত ডাক্তৰ গ'লে নিব পৰা আছে, কোনোবা ডাক্তৰ চাই দিয়া কেপাচিটি আছে। কিন্তু প্ৰবীণ তামুলীয়ে চাম্বাখন চায়ে দৰ্জাত ঢুকিয়াই দিছিলে দেই ডাক্তৰক। তোমাক ৰাতিয়ে ভাল কৰিছিল, তোমালোকৰ দেউতাই নোৱাৰিলে আকৌ, দেউতা অইলৰ। তামুলী চাহত যাব, তোমালোকৰ দেউতা অইলৰ। সেইকাৰণে কৈছে যে যিকোনো কথা য'ত ত'ত নক'বা, তামুলীক সদায় ভাল কথা ক'বা, ভাল পথলৈ নিবা, এদিন ভাল তেতিয়া হ'ব ন। গাড়ী গোৱা কিনি ল'ম, গেজত আছে গাড়ী বা ডিলাৰত আছে, কিনি ল'ম। তোমাক মই চপাই লওঁ হৈ, পাকঘৰ বনাই আছোঁ, লেট্ৰিন বাথৰুম হৈ আছে, সকলো হৈ আছে। প্ৰেমত আঘাত নিদিবা নেই। পুখুৰীত মাছ জীয়াই থ'লে কোনো ভৰসা নাই, পানী হ'লে উঠি যায়। ছোৱালী ভাল পাই থাকি লাভ নাই, বেলেগলৈ গুচি যায়। কিন্তু তামুলীৰ পৰা যাব নোৱাৰে। হোষ্টেলে কাটি পেলাম গেলা, হোষ্টেলে জ্বলাই দিম, হ'লতো।
2 নম্বৰত বাপেকক গাঁঠু কুৱাই থৈ দিম কোনোবা মাইকেলা আঙুঠি পিন্ধোৱা গম পালে হৈ গ'ল কুঁহিয়া গছত থাকিলে ক'ব নোৱাৰে কিমান ৰহ তামুলিও তেনেকে কিমান মৰম কোনো নাজানে সুস্মিতা কিমান কষ্টৰে তাই কিমি হৈছিলে তাই কিমি হৈছিল দেই কিমান মৰমত কিমি মই পেটৰ পৰা উলিয়ালি খুকুৰি ভৰাই ভৰাই তাই দুখ নাপালে এনেকুৱা লোক ডাক্তৰ গীত থাকিব নোৱাৰে কিন্তু মই কিমি উলিয়াইলোঁ তাই চৰ্দি লাগিবলৈ নিদিওঁ পানী নিদিলোঁ গেষ্ট্ৰিক হ'বলৈ নিদিওঁ গেছ ফৰ্ম হ'বলৈ নিদিওঁ ৰুমত থওঁ তাই মুঠে মই পেলাওঁ এতিয়াও ভাল পাই আছোঁ পেলাওঁ সেইবোৰে প্ৰেম সেইবোৰে জনমে জনমে প্ৰেম তাই টুলবাছ সিডাল বেয়া কৰে ইডাল বেয়া কৰে মই 90ডাল লৈ আহোঁ সেইকাৰণে ভাল পাই থাকোঁতে আৰুতো পাছততো কিমান আনিম ঠিকে নাই টাকে আনিবলৈ আছে কাপোৰ হ'লচেলত ল'ম মই তাও কাচকালৰ আঠা বেয়া কঁঠালৰ আঠা বেয়া কঁঠালৰ আঠাটো মানে কি হয় লাগি ধৰে অ'কে চৰি মাই গড আশা ৰাখিছোঁ গৰু মাৰিব লতাল লাগি আৰু তামুলী মাৰিব সুস্মিতা আৰু মৰমৰ ভণ্টিহঁতৰ লগত লাগি অ'কে খালি প্ৰেমত পৰিবা ভাল চিঠি পাৰিবা খালি লগৰ বন্ধুবিলাক শিকাই দিছোঁ প্ৰেমত কেতিয়াবা আই লাভ ইউ শব্দটো ল'ৰা ফালৰ পৰা নকবা নহ'লে প্ৰেমত একদম দলে পকা ফচিবা দেই মাই গড অ'কে বেয়া নাপাবা কাকো নেগলেক্ট কৰা নাই কাকো ঘৃণা কৰা নাই মই ভুক্তভোগী